জননেতা চেমচন সিং ইংটিৰ স্মাৰক উদ্যানত তেখেতৰ মৃত্যু দিৱস পালন নেতাগৰাকীৰ মৃত্যু দিৱস উদযাপন অনুষ্ঠানত হেৰেঙা জনসমাগত দুখ প্ৰকাশ বিশিষ্ট সাহিত্যিক আগন্তুক বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদমেল ডিফু বিধানসভাৰ আৰু হাওৰাঘাট বিধানসভাৰ সমষ্টিৰ বাবে তৎপৰতা নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই ৰণীতি মুংপি এতিয়া আগবাঢ়িছো প্ৰথমটো খবৰলৈ ডিফু স্থিত জননেতা চেমচন সিং ইংটিৰ স্মাৰক উদ্যানত তেখেতৰ সংখ্যক মৃত্যু দিৱস উদযাপন মহানেতাগৰাকীৰ মৃত্যু দিৱস অনুষ্ঠানত হেৰেঙা জনতাৰ উপস্থিতিৰ দুখ প্ৰকাশ বিশিষ্ট সাহিত্যিক তথা সমালোচক ৰাজনীতিবিদ লুনচেটিমুং জননেতা চেমচন সিং ইংটিৰ ত্যাগৰ বিনিময়তহে আজি আধুনিক কাৰ্বি আংলঙৰ ৰূপ পাবলৈ সক্ষম হৈছে এনে মহান নেতাগৰাকীৰ তেখেতৰ সংখ্যক মৃত্যু দিৱসত নেতাৰ উত্তৰ সুখীয়কৰ আজি ইমান সীমিত উপস্থিতিত সঁচাকৈ দুখ লগা এনেদৰে ভাষণ প্ৰসংগত দুখ প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিক তথা সমালোচক লুনচেটিমুঙে হয় আধুনিক কাৰ্বি আংলং জিলাৰ স্বপ্নদ্ৰষ্টা নেতাগৰাকীৰ উত্তৰ সুখীয়সকলে পাহৰিলে নেকি এই কথাই বাৰুকৈয়ে ভবাই তুলিছে জ্যেষ্ঠ ৰাজনীতিবিদ লুনচেটিমুঙৰ দৰে ব্যক্তিক সময় থাকোতে আজি ৰাজনৈতিক নেতা আৰু সমাজনৈতিক নেতাসকলে কথাটো দকৈ ভবাৰ সময় হ'ল নিউজ টেক্স ৰিপৰ্ট কাট নিউজ উত্তৰ হাওৰাঘাট বিধানসভা আৰু 19 ডিফু বিধানসভা সমষ্টিৰ বাবে ইতিমধ্যে বিভিন্ন প্ৰস্তুতিৰ সন্দৰ্ভত ডিফু চৰ্কিট হাউচত অনুষ্ঠিত সংবাদমেলত সদৰি কৰে কাৰ্বি আংলং জিলা উপায়ুক্তই হাওৰাঘাট বিধানসভাৰ সমষ্টিৰ বাবে সৰ্বমুঠ 1,30,000 আৰু ডিফু বিধানসভাৰ সমষ্টিৰ বাবে 1,60,000 ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে কোড অফ কণ্ডাক্ট বৰবৎ হোৱাৰ বাবে বিজ্ঞাপনৰ হৰ্দি তথা ফলকসমূহ আঁতৰাই পেলোৱা হৈছে বুলি সংবাদমেলত ব্যক্ত কৰে জিলা উপায়ুক্ত গৰাকীয়ে 188 both posters and hoardings আমি উঠাইছো মেইন গভৰ্ণমেণ্ট প্ৰপাৰ্টি তো আজি 4:30লৈকে আছে পাব্লিক প্ৰপাৰ্টি যেনেকৈ ৰাস্তা হওক কিবা হওক সেইটো আছে তাত আজি কিমান হৈছে আজি এইটো 1065 এতিয়ালৈকে আমি এইটো হোৰ্ডিংছ পোষ্টাৰ্ছ উঠাইছোঁ আৰু যোৱাকালি অহাকালি 4:30লৈকে যিখিনি প্ৰাইভেট প্ৰপাৰ্টিত আছে মিনিং সাপোজ আপনার ঘর আছে ওয়াল আছে কিন্তু উইদাউট ইয়োর পারমিশন কোনবা পার্টি পোস্টার হোক নাম হোক সিম্বল হোক লিখি থৈ দিছে যদি আপনি পারমিশন দিলে কনসেন্ট পিলে আমার ক'বলগীয়া নাই বাট যদি নাই সেইটো আমি ডিফেস বা রিমুভ কৰিম বাই হোয়াইট ওয়াশিং ইট অর বাই কালারিং উইথ সাম আদার কালার না সো সেইখিনিকে আমার ফার্স্ট 72 আৱাৰ্ছটো আছে আৰু নৰ্মেল যিখিনি আছে যে নতুন স্কিম এনাউন্স কৰিব নোৱাৰে নতুন ৰিক্ৰুটমেণ্ট কৰিব নোৱাৰে টকা ৰিলিজ কৰিব নোৱাৰিব সব এইবিলাক আছে এণ্ড দিছ ইজ উইথ ৰিগাৰ্ড টু পাৰ্টি ইন পাৱাৰ বাট আদাৰৱাইজ আমাং দ্য পলিটিকেল পাৰ্টিজ অলছ' কেইটামান ডুজ এণ্ড ডনছ আছে তেওঁলোকে সে কেম্পেইন স্পীচতো হওক সাধাৰণতে they will be not appealing to the electors along communal or religious or caste or ethnic line তেওঁলোকে জেনাৰেল তেওঁলোকে জি ইলেকশ্যন মেনিফেষ্টোতে পাব্লিছ কৰা তেওঁলোকে পলিচি আৰু ভিজনখিনি তেওঁলোকে সেইটো এক্সপ্লেইন কৰি পাৰিব বাট নট ইণ্ডালজিং ইন এনি কেৰেক্টাৰ এছাচিনেশ্যন প্ৰাইভেট কেৰেক্টাৰ আনহাতে নিৰ্বাচনী টিকেট প্ৰত্যাশী ব্যক্তিয়ে মনোনয়ন দাখিলৰ সময়ত মাত্ৰ 3 ব্যক্তিয়েহে যাব পাৰিব নিৰ্বাচনী ব্যয়ৰ ক্ষেত্ৰত সীমাবদ্ধতাৰ বিষয়কে জিলা উপায়ুক্তই সদৰি কৰে যে 30 লাখ বা তাতোধিকহে নিৰ্বাচনৰ নামত ব্যয় কৰিব পাৰিব কাৰ্বি জনজাতিৰ স্বপ্নদ্ৰষ্টা প্ৰয়াত চেমচন সিং ইংটিৰ তেখেতৰ সংখ্যক মৃত্যুতিথি পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং হামৰেন স্থিত সচিবালয়ত অনুষ্ঠিত কৰা হয় কাৰ্বি জনজাতিৰ কলম্বাছ খ্যাত এগৰাকী জননেতাৰ নেৰানেপেৰা আৰু অপ্ৰাণ প্ৰচেষ্টাৰ বলত 1951 চনৰ 17 নৱেম্বৰ তাৰিখে কাৰ্বি আংলং জিলা প্ৰতিষ্ঠা হয়
এগৰাকী স্বনাম ধন্য ব্যক্তিক অমৰ কৰি ৰখাৰ উদ্দেশ্যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা কেতবোৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা সমান্তৰালকৈ ইংটিৰ আত্মজীৱনীৰ বিভিন্ন ভাষাত বিদ্যালয়ৰ পাঠ্যক্ৰম হিচাপে প্ৰৱৰ্তন কৰা হৈছে আৰু তেওঁৰ অৱক্ষ প্ৰতিমূৰ্তি জিলাখনৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইতো প্ৰতিষ্ঠা কৰা হৈছে। স্বৰ্গীয় চেমচন সিংটি আমাৰ আজি ৭৩তম মৃত্যুবাৰ্ষিকী। তেখেত আমাৰ ফাউণ্ডাৰ অফ কাৰ্বি আংলং, গতিকে তেখেতৰ স্মৃতিত আমি প্ৰত্যেক বছৰো উদযাপন কৰি আহিছোঁ আৰু সমূহ ৰাইজেও গোট খাইছে আৰু বিভিন্ন দল সংগঠন যোগদান কৰিছে। আমি ভাল পাইছোঁ আৰু আগন্তুক বছৰতো আমি ইয়াতকৈ আৰু অধিক সকলোৰে যোগদানত আৰু ভালকৈ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। বৰ্তমান পদক্ষেপ বহুতেই লোৱা হৈছে আমাৰ অট'নমাছ কাউন্সিল ফালৰ পৰাও। বিভিন্ন মুখ্য স্থানবিলাকত তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। আমাৰ গোটেই ডিষ্ট্ৰিক্টত বা ডিফু বা তেনেকৈ হাওৰাঘাট, বোকাজান, আমাৰ হামৰেণতো তেখেতৰ ইয়াৰ উপৰিও আমাৰ তেখেতৰ আত্মজীৱনীটো যাতে সকলোৱেই মানে তেখেতক ধুনীয়াকৈ চিনি পায়, ভালকৈ চিনি পায়। তেখেত যে আমাৰ কাৰ্বি আংলঙৰ এজন ৰূপদ্ৰষ্টা বা ৰূপকাৰ, তেখেতে আমাৰ ফাউণ্ডাৰ, তেখেত আমাৰ কাৰ্বি আংলঙৰ ফাউণ্ডাৰ হয়। তেখেতৰ স্মৃতিটো আৰু অধিক জীয়াই ৰাখিবৰ কাৰণে তেনেকেই প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছে আৰু তেখেতৰ জীৱনীবোৰ বিভিন্ন ভাষাত, কেৱল অসমীয়া বুলি নহয়, কাৰ্বিত, অসমীয়া, ইংৰাজী, হিন্দীটো এতিয়া প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু বিদ্যালয়বিলাকৰ পাঠ্যপুথিটো সন্নিৱিষ্ট কৰা আছেই আৰু কাৰ্বি মিডিয়ামবিলাকৰ কাৰ্বি ছাত্ৰ ছাত্ৰীয়েও এতিয়া কাৰ্বি ভাষাত পাঠ্যপুথিত স্থাপন কৰাৰ কাৰণে খুব ল'ৰা ছোৱালী সকলোৱে এতিয়া জানিব পৰা হৈছে। বৈঠালাংছৰ পৰা জাজনী ৰিপৰ্ট কাট নিউজ। সমগ্ৰ জিলাৰ সৈতে সংগতি ৰাখি প্ৰাক্তন KSA বোকাজান জিলা কমিটিৰ সজনত জননেতা চেমচন সিং ইংটিৰ তেখেতৰ সংখ্যক মৃত্যু দিৱস উদযাপন। বোকাজান জিলা কমিটিৰ প্ৰাক্তন কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত জননেতা চেমচন সিং ইংটিৰ তেখেতৰ সংখ্যক মৃত্যু দিৱস টকলাংছ লাংচুন বালি পথাৰত উদযাপন কৰে। প্ৰাক্তন ছাত্ৰনেতা ডাইচিং বেৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত প্ৰাক্তন ছাত্ৰনেতাসকল অংশগ্ৰহণ কৰে। প্ৰয়াত জননেতাগৰাকীৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা হয় প্ৰাক্তন জননেতাগৰাকীৰ স্মৃতি দিৱস অনুষ্ঠানটি। উল্লেখ্য, প্ৰাক্তন ছাত্ৰনেতাসকলৰ উপস্থিতিত অনুষ্ঠিত সভাত কাৰ্বি জনগোষ্ঠীটোৰ বাবে জননেতাগৰাকীৰ ত্যাগ আৰু জীৱন কৃতিৰ বিষয়ে বিশদ আলোচনা বিলোচনা কৰে। লগতে ২৪৪ কৰ দ্বাৰা কাৰ্যকাৰীৰ বাবে সংগ্ৰাম কৰি যাব বুলি মতামত ব্যক্ত কৰে ছাত্ৰ নেতাসকলে। বোকাজানৰ পৰা বিষ্ণু ৰেড্ডিৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে বাণিজ্যিক বিৰতি। SARA license holder, Private Security Agency, Regulations Act 2005, Head Office Defu Karbi Anglong, Assam. For more info, contact Bimal Killing 93906324433 or mail at bimalkilling.k7@gmail.com. অসম বৈদিক বৈষ্ণৱ মহাসভাৰ অধীনত তথা হাওৰাঘাট এৰাদীঘৰ পানীৰ বৰ নামঘৰ শাখাৰ ঐতিহ্যত সদিনীয়া বিস্তৃত কাৰ্যসূচীৰ ঐতিহ্য মন্দিৰ এৰাদীঘৰ পানী গাঁৱত আৰম্ভ হৈছে অখণ্ড ভাগৱত পাঠ। হাওৰাঘাট এৰাদীঘৰ পানী গাঁৱত সদিনীয়া অখণ্ড ভাগৱত পাঠ ১৫টা শাখাৰ অংশগ্ৰহণেৰে আৰম্ভ হোৱা এই অখণ্ড ভাগৱত পাঠ চলিব অহা ৬ মাৰ্চলৈ। অবিৰত ভাগৱত বন্দৰৰ অমিয়ৰখেৰে এতিয়া ভক্তিময় হাওৰাঘাটৰ চদিক ভক্তিৰ ৰসৰ সুধা পান কৰিবলৈ ঐতিহ্য মন্দিৰ এৰাদীঘৰ পানী গাঁৱলৈ এতিয়া সূত্ৰ বৈছে ভক্তপ্ৰাণ ৰাইজৰ। বৈদিক বৈষ্ণৱ মহাসভাৰ উদ্যোগত আৰু আমাৰ এৰাদীঘৰ পানী বৰনামঘৰ শাখাৰ আতিথ্যত এই ৭ দিনীয়া অখণ্ড ভাগৱত পাঠ ভাগি আজিৰ পৰা শুভাৰম্ভ হৈছে। এই ভাগৱত পাঠ ভাগিত সকলোকে সহায় সহযোগিতা কামনা কৰিছোঁ আদৰণি সমিতিৰ তৰফৰ পৰা। আৰু আগন্তুক ৬ মাৰ্চলৈ চলিবলগীয়া এই ভাগৱত পাঠ ভাগিত সকলোৱে সহায় সহযোগিতা কামনা কৰি আৰু আমাৰ এই প্ৰধান লক্ষ্যটো হৈছে যে ভাগৱতৰ জৰিয়তে আমাৰ যিসকল উঠি অহা উদীয়মান যুৱক যুৱতী বৈষ্ণৱে তেওঁলোকে যাতে শান্তি সম্প্ৰীতিৰ মাজেৰে আমাৰ সমাজখনক সুদূৰ দীৰ্ঘদিন চলাই যাবৰ কাৰণে বিশ্ব শান্তিৰ উপলক্ষে আমি এই ভাগৱত পাঠি যিমান দূৰ পাৰোঁ সম্ভৱতঃ ৰাইজৰ সহায় সহযোগৰ মাজেৰে পাতিবলৈ কাৰণে চেষ্টা চলাইছোঁ। তদ্ৰুপ হাওৰাঘাট আঞ্চলিক বৈদিক
বৈষ্ণৱ মহাসভাৰ অন্তৰ্গত 15টা শাখাৰ আমাৰ ইয়াত অন্তৰ্গত হৈ আছে। প্ৰতি বছৰে আমি এই ভাগৱত ভাগীৰ লগত সংগতি ৰাখি বিবাহ, শৰণ আৰু ভজনৰ ব্যৱস্থা কৰি আহিছোঁ। জন্মলগ্নৰে পৰা আগন্তুক দিনতো এই চলি থকাৰ দিনত আমি 2 তাৰিখে বিবাহ আৰু শৰণৰ ব্যৱস্থা কৰিছোঁ। আৰ্থিকভাৱে দুৰ্বল তেখেতসকলক আমি ইয়াত বেছিকৈ প্ৰাধান্য দিওঁ, যাতে সমূহীয়া বিবাহতে তেওঁলোকৰ অৰ্থৰ কিছু কমকৈ খৰচ কৰি আমাৰ যিখিনি ধৰ্মৰ ৰীতি নীতি নিয়ম নীতি সেইখিনি যাতে তেওঁলোকে পালন কৰি সুদূৰ ভৱিষ্যতলৈ আমাৰ হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট, কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰিটো ইমানতে সামৰিছোঁ। ধন্যবাদ।